প্রিয় প্রভু মনে আহ্লাদে খবর তথ্য করেও বুঝে বললাম দুর্ভিক্ষ কাল চক্রের আবর্তনেরও বিবর্তনের ফল এই বিশ্ব ব্রহ্মাণ্ড উঠিছে আর কেমন আদিক্ষণ ক্রমে কতবার লগ্ন জন এই ধরনের ভিন্ন ভিন্ন রূপতামে ভক্তগণকে দুষ্টকে দমন আর ভালো ভক্ত সকলকে বাধা পাই যুগে যুগে আমি ধর্ম যুগে যুগে আমি ধর্ম যুগে যুগে আমি ধর্ম স্বাগতম জানাইছো আমার এই বৈকুণ্ঠ পরিচয় তোমাৰ অন্তৰ থাকে কি এনে ভাৱ কৈছে উদয় তুমি যেন জগতৰ নতুন সম্পদ বহন কৰি কোৱা দেৱৰী শিক্ষা প্ৰকাশ কৰা লক্ষ্মীৰ কথাই যদি সত্য হয় তেনেহলে কি সেই নবীন সংবাদ প্ৰকাশ কৰা অন্তর্জামী তুমি নারায়ণ সৃষ্টি স্থিতি প্ৰণায়ৰ তুমি এগৰাকী তথাপি তুমি নাৰদ ঘূৰিছা যেতিয়া হে প্ৰভু সংক্ষেপতে কওঁ পাৰো পৰা প্ৰভু প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰি কন্যা সতী সুন্দৰীৰ স্বয়ম্বৰ কৰি আয়োজন যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ কিন্তু বাকীটো ভোক্তা সেই বৃষভ তাৰ বাবে তুমি নাথাকিবা অলপ সৰ্বতি নিজে মহাদেৱ স্বয়ম্বৰ স্থলিত সম উপস্থিত আমন্ত্ৰণ নিমন্ত্ৰণ নালাগে কেৱল আৰু দক্ষৰে দুখিতা সতীয়ে কাহা মোৰ বাক্য কৰি আছে সিহঁতে আৰাধনা কি মধুর বসন খোলালা প্রভু ও বিহীন মায়া খেলে মখান
মায়াতে বিভোর হয়ে নাথাকে শংকৰ জগতত একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবে দক্ষৰে দহিতাপতিয়ে লভিছে জন্ম গতিকে লক্ষ দক্ষ আহিলেও বাধা দিব নোৱাৰিব সেই শিৱসতী আৰু কোনোটো ৰহস্য বিকল্প ব্ৰহ্মা মনু শৰৎ কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্ত আমাৰ আৰু তুমি তো জানা দেৱৰ্ষি ভগত বৎসৰা ভগৱন্ত ভগতৰ প্ৰাণ গতিকে সেই প্ৰিয় ভক্তৰ দ্ৰোহ আমি নহওঁ কদাপি গতিকে শিৱদ্ৰোহীকে দক্ষৰ দৰ্পশূন্য হ'ব চিৰতে প্ৰণয়ৰ বিভূষা দেশৰ জগতে অতিকে বুজিলি প্ৰভু নাইৰ মনত অলপ সংসাৰ ইচ্ছাময় তুমি ভগৱান ইচ্ছাপূৰ্ণ হ'বই পাৰে পুনশ্চবাৰ তব চৰণ সেৱা জনাই এবে আমি মানিছো বিদায় ঈশ্বৰ আমাৰো ইচ্ছা পূৰ্ণ হ'বলৈ বেছি পূৰ নাই ব'লক প্ৰভু খতে বিশ্ৰাম কৰোঁ ব'লা প্ৰেম